নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া হৈছে পাভ মাছ। মই পাভ মাছ সুন্দৰকৈ কাটি বাছি হালধি নিমখ সানি থৈছোঁ আৰু পাভ মাছৰ সৈতে মই আজি ঔটেঙাৰে খুব সুন্দৰ এটি ব্যঞ্জন বনাম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই মাছ ফ্ৰাই কৰিব আৰম্ভ কৰিছোঁ। পাভ মাছ কিন্তু বহুত বেছি সময় ভাজিব নালাগে। এনেকৈ ভাজি আছোঁ। মাছখিনি ভজা হোৱাৰ লগতে মই ঔটেঙা আৰু আলু বইল হ'বলৈ দিছিলোঁ। তো এয়া চাওক, ঔটেঙা আৰু আলু মোৰ ইমান সুন্দৰকৈ বইল হৈ গৈছে। তো এতিয়া আঞ্জাখন বনাবলৈ আৰম্ভ কৰোঁ। বইল হোৱা ঔটেঙাখিনি এনেদৰে মই অলপ পিটিকি লৈছোঁ যাতে ৰসখিনি ভালদৰে ওলায়। ইমান গৰম পৰিছে আৰু এই গৰমৰ দিনত ঔটেঙা আচলতে খাবই লাগে আৰু স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী হয়। ঔটেঙাৰ জোল বনাবলৈ আচলতে সাধাৰণতে ইমান বেছি বস্তুৰ প্ৰয়োজনেই নাই। এয়া মই তেলত পাঁচফোৰণ আৰু শুকান জলকীয়া কেইটামান দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব পাৰে। তো মই ইয়াতে 3টা জলকীয়া দিছোঁ। তাৰপিছত অকণমান হালধি গুড়ি দিছোঁ। ধুনীয়াকৈ এনেকৈ লৰাই লোৱাৰ পিছত মই সেই ঔটেঙাখিনি মানে জোলখিনি এয়া মই ইয়াতে ঢালি দিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ উতলিবৰ বাবে থৈ দিম। সোৱাদ অনুযায়ী মই অকণমান নিমখ দিছোঁ। তাৰপিছত এনেকুৱা মই অকণমান সময় ৰাখি দিছোঁ যাতে উতল আহে। এয়া অকণমান উতলিব ধৰিছে। গতিকে মই এতিয়া ভাজি থোৱা মাছখিনি মই ইয়াতে দি দিছোঁ। এয়া ঔটেঙাৰ জোল উতলি আছে খুব সুন্দৰকৈ আৰু ইমান এটা সুন্দৰ মানে গোন্ধ ওলাইছে ঔটেঙাৰ, মানে কি বুলি ক'ম আৰু একদম খাওঁ খাওঁ লাগি গৈছে। এয়া পাভৰ মাছৰ সৈতে ঔটেঙাৰ জোল ইতিমধ্যে মোৰ বনোৱা হৈ গ'ল। গতিকে এতিয়া মই খুব সুন্দৰকৈ ভাতৰ যিখন থাল সেইখন মই এতিয়া সজাই পৰাই লওঁ। এয়া হৈছে আলু পকৰা, তাৰপিছত এয়া হৈছে তিলৰ চাটনি, তাৰপিছত এয়া হৈছে ভাতকেৰেলা ভাজি আৰু শেষত এয়া মেইন বস্তুটো যিটো পাভ মাছ ঔটেঙাৰ জোল। আৰু আজি দুপৰীয়া সাজ এনেদৰে আমি গ্ৰহণ কৰিলোঁ। এই গৰমৰ দিনত সন্মুখত ঔটেঙাৰ জোল পালে চাগে বেলেগ ব্যঞ্জনৰ কথা মনলৈ নাহিব, নহয়নে বন্ধু বান্ধৱীসকল? গতিকে আজিও আমি দুপৰীয়াৰ ভাত সাজ খুব তৃপ্তিৰে খালোঁ। মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। গতিকে আজিলৈ এৰিছোঁ। বাই বাই।